হে গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি আকৌ এটা মুৰ্গী খাব লৈছোঁ। এইটো আজি পিছে মুৰ্গীটো চাফা কৰিছে আমাৰ মহাজনে, আৰু এয়া প্ৰায় কুটি বাছি হৈছে, আৰু এইখিনি মই এটা ভিডিঅ'ত ভাজিবৰ কাৰণে দিব গৈ আছোঁ। আৰু এইফালে মই লৈছোঁ কেইপিচমান মাছ, ইয়াতে হালধি নিমখ দি ভালদৰে সানি লৈছোঁ। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায়নে? যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে বাৰু বহুত মৰমে দিছে, এনেকৈ সদায় মৰম আৰু ছাপোৰ্ট কৰি যাব, তেতিয়াহে নতুন নতুন ভিডিঅ'ৰ সৈতে আকৌ আহি থাকিব পাৰিম, নহয় জানো? এইফালে আকৌ আমাৰ আইতা এজনী দেখিছেনে, এখন বিৰাটেই প্ৰকাণ্ড কেৰাহীত মাংস ভাজিছে। পিছে জোখতকৈ বেছি ডাঙৰেই হ'ল দেই কেৰাহীখন, আপোনালোকে আকৌ নাহাঁহিব। ইফালে একদম পূৰা ভাজিৰ সৈতে সাজৰ বাতি ৰেডি হৈ গ'ল। আজি আমাৰ ঘৰত এটা সৰু সুৰা নিয়ম আছিলে, তাৰ কাৰণে এয়া যোগাৰ কৰা হৈছিলে। আৰু আমাৰ ঘৰত যদি সকাম বা বিহু হয় তেনেহ'লে ইয়াৰ পৰাই ষ্টাৰ্ট হয়। হয়তো সকলোৱে চাগে সাজ চিনি নাপাবও পাৰে বা খাই ভাল নাপাবও পাৰে। মই পিছে নিয়মৰ কাৰণে অকণমান খাই লৈছোঁ। যদি আপোনালোকে খাই পাইছে তেনেহ'লে প্লিজ কমেণ্ট কৰিবচোন। আজিলৈ পিছে আহিছোঁ, বাই।